ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চৰ বিষয়ববীয়াসকল পৰামৰ্শৰ আসামৰ সমন্বয়ক সকলোলৈকে আজি বিশ্ব পৰিৱেশ দিৱস 5 দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি দুয়োটা অনুষ্ঠানৰ হৈ আজি আমাৰ এই প্ৰথম কাৰ্যসূচীটো হিৰাকটা মজলীয়া বিদ্যালয় চৌহদত আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আমি 4টি দিশৰে আজি এই কাৰ্যসূচীটো শুভাৰম্ভ কৰিব বিচাৰিছোঁ। এই শুভাৰম্ভৰ প্ৰাক মুহূৰ্তত পৰামৰ্শৰ আসামৰ সমন্বয়ক শ্ৰদ্ধাৰ মোহন চন্দ্ৰ শইকীয়াদেৱক 5 জুন উদ্দেশ্যি দুআষাৰ বক্তব্য আগবঢ়াবৰ বাবে শিক্ষক কৰ্মচাৰী বা সকলৰ মানে যি ইনিচিয়েটিভ এই পাচলি বাগিচা, আমিও আগতে আচলতে তেনেকৈ বিভিন্ন ঠাইত এনেকৈ পাচলি বাগিচা কৰিবৰ কাৰণে সহায় সহযোগিতা কৰিছিলোঁ। এই স্কুলত পোৱা নাই, কিন্তু আপোনালোকৰ ইনিচিয়েটিভ দেখি আমি আমাৰ ফালৰ পৰা শলাগ লৈছোঁ তথা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইয়াতে ৰোপণ কৰা মানে জৈৱিকভাৱে ৰোপণ কৰা শাক পাচলি ল'ৰা ছোৱালীৰ পুষ্টিৰ কাৰণে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতে আমি সন্মিলনৰ যোৰহাট জিলাৰ সম্পাদক পাপু কুমাৰ শইকীয়াক দ্বিতীয়টি পুলি ৰোপণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতসকলে আমাৰ বিদ্যালয়ত আজি এই দিৱসটি উদযাপন কৰাত আমাক সহযোগিতা আগবঢ়ালে। কেইটামান গছপুলি ৰোপণ কৰি আমাৰ বিদ্যালয়ত মানে এই দিৱসটি উদযাপন কৰাত আমাক সহযোগিতা আগবঢ়ালে আৰু পৰামৰ্শৰ আসামৰ সমন্বয়কে এটি ধুনীয়া বক্তব্য আগবঢ়াই আমাক উৎসাহিত কৰিলে। আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ। আৰু আজি তেখেতে কৈছে যে প্লাষ্টিক প্ৰদূষণটো বৰ ভয়াৱহ আৰু এই প্লাষ্টিকে আমাৰ কৃষি ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে, বেয়া প্ৰভাৱ পেলাইছে। আমি সকলোৱে জানো, আমি যেতিয়া য'তে ত'তে প্লাষ্টিক পেলাই আমাৰ বাৰীখনতে যেতিয়া কোৰ মাৰি আমি কিবা এটা গছপুলি ৰুবলৈ চাওঁ তেতিয়া দেখোঁ যে আমাৰ চবতে মানে প্লাষ্টিকৰ পেকেট। আৰু আমি তাত যেতিয়া গছপুলি এটা ৰুওঁ তেতিয়া কেতিয়াও সেই পুলিটোৰ শিপা তললৈ যাব নোৱাৰে আৰু সেইটো ধন ধৰি উঠিব নোৱাৰে, ভাল ফল দিব নোৱাৰে। গতিকে এইটো এটা বৰ ভয়াৱহ কথা। তাৰ উপৰিও প্লাষ্টিক মানে য'তে ত'তে পেলাই কেতিয়াও ই পচি নোযোৱা বস্তু, বহুত হাজাৰ বছৰ লাগে। গতিকে প্লাষ্টিক এটা ভয়াৱহ মানে এটা পৰিস্থিতিৰ সৃষ্টি কৰে প্লাষ্টিকে। গতিকে আমি প্লাষ্টিক কেতিয়াও মানে য'তে ত'তে পেলাব নালাগে আৰু প্লাষ্টিকৰ ব্যৱহাৰটো আমি কমাব লাগে। চৰকাৰেও চকলেট খাই ভাল পায়, খাবনো ক'ৰ পৰা বিচাৰিব ক'ত, যাৰ যাৰ ঘৰত আছে বেচে বজাৰত, বেচে বজাৰত। কিন্তু আজি এই বিদ্যালয়খনিত সেইটো নহয়। মেইনা বাইদেউ আৰু এই স্কুলৰ শিক্ষক সম্পাদক ছাত্ৰ একতা সভাৰ সম্পাদক অসীম ছাৰ আৰু উপস্থিত শিক্ষকসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লগতে মোৰ সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চৰ মুখ্য সমন্বয়ক আৰু উপদেষ্টা ৰশ্মি বাইদেউ, মন্ত্ৰী শইকীয়া আৰু পৰামৰ্শৰ আসামৰ সমন্বয়ক তথা চুতীয়া জাতিৰ সভাপতি মোহন চন্দ্ৰ শইকীয়াদেৱ আৰু এই স্কুলৰ শিক্ষক সুশীল বৰুৱাদেৱ আৰু চুতীয়া জাতিৰ উপদেষ্টা আমাৰ পাপু, সকলোকে মোৰ শ্ৰদ্ধা জনাই আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আমি পিয়াকটা অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে বৃক্ষৰোপণৰ কাৰ্যসূচী আমি কৰিবলৈ আহিছোঁ। আৰু আমি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত আচলতে
অনুষ্ঠানটো কৰি আমি ছাত্ৰ ছাত্ৰীসকলক এটা বাৰ্তা দিব বিচাৰিছোঁ, যাতে কেনেকৈ পৰিৱেশ সংৰক্ষণ কৰিব লাগিব সেই দিশটো তেওঁলোকে উপলব্ধি কৰে আৰু আগবাঢ়ি যায় ভৱিষ্যতে। সেই উদ্দেশ্য লৈয়ে আমি এই কাৰ্যসূচীটো কৰিছিলোঁ। আৰু আজি আমি এতিয়া প্ৰিয়াকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি বৃক্ষৰোপণৰ কাৰ্যসূচীটো ৰূপায়ণ কৰিব বিচাৰিছোঁ। আমি প্ৰথমে এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মেৰিনা বাইদেউক এটি গছপুলি ৰোপণ কৰি দুআষাৰ মন্তব্য আগবঢ়াবৰ কাৰণে আমি অনুৰোধ কৰিলোঁ। লগতে অসীম ছাৰ আৰু আমাৰ ছাত্ৰ এজন আহিব আৰু আমাৰ সুশীল বৰুৱাও আছে। গতিকে কেউজনে একেলগে ৰোপণ কৰিব আৰু দুআষাৰ মন্তব্য বাইদেৱে আগবঢ়াব। তাৰপিছতে আমি অনুষ্ঠানটো সামৰণি মাৰিম, কাৰণ আমি যথেষ্টখিনি প্ৰগ্ৰেম লোৱা হৈছে, সেইকাৰণে চমুৱাইছোঁ। নাৰী অধিকাৰ সুৰক্ষা মঞ্চ অসম আৰু অসম এণ্ড ফৰাম ফৰ আছাম সহযোগত বিশেষকৈ মই দেখা পাইছোঁ ইয়াত বহুকেইগৰাকী সমাজ হিতৈষী বা সমাজৰ সপক্ষে কাম কৰি থকা ব্যক্তিক দেখা পাইছোঁ। গতিকে তেখেতসকলকো মই সম্বোধন কৰিছোঁ। আৰু এই বিদ্যালয়ৰে আমাৰ ইক' ক্লাবৰ সভাপতিৰ লগতে ছাত্ৰ একতা সভাৰ সভাপতি অসীম কুমাৰ গগৈ আৰু ভাৰতী ফাউণ্ডেশ্যনৰ মৃগাংক বৰুৱা আমাৰ মাজত উপস্থিত আছে, আৰু আমাৰ অভিনন্দন শইকীয়া, সকলোকে মই সম্বোধন কৰি জনাইছোঁ। আজি বিশেষকৈ এই সংগঠনকেইটাই আমাৰ বিদ্যালয়খনক বাছি পেলাই বৃক্ষৰোপণেৰে তেখেতসকলৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব বিচাৰিছে। আমি এই কাৰ্যসূচী আদৰণি জনাইছোঁ আৰু আশা কৰোঁ তেখেতসকলে যি সমাজৰ বাবে যিখিনি কাম কৰি আছে বা পৰিৱেশৰ বাবে যিখিনি কাম কৰি আছে সেইখিনি আগলৈকে অব্যাহত থাকক। আৰু বিভিন্ন সংগঠনৰ লগত তেখেতসকল জড়িত হৈ আছে। গতিকে সমাজৰ হিতৰ দৰে হিতৰ বাবে যাতে কাম কৰি যায়, আমি সেইখিনিকেই কামনা কৰিম। আৰু সমাজৰ মংগলৰ লগতে তেখেতসকলৰো মংগল কামনা কৰি পেলাই মই আজি তেখেতসকলৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিবলৈ আগবাঢ়িছোঁ। আৰু লগতে মই তেখেতসকলৈ বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। বাইদেউক ধন্যবাদ জনালোঁ। আজিকালি আমি দেখা পাওঁ যে সকাম এটা পাতিলেও প্ৰসাদকেইটা প্লাষ্টিকৰ বেগ এটাত ভৰাই দিয়া হয়। সেই মাইক্ৰ' প্লাষ্টিকবিলাক কিন্তু সেই প্ৰসাদতো মিহলি হৈ যায়। বা আমি গৰম বস্তু যে একেবাৰেই আমি ইয়াত প্লাষ্টিকত ভৰাব নালাগে বা ব্যৱহাৰ কৰিব নালাগে, এইটো কিন্তু আমি কৰিব পাৰোঁ। কাৰণ আমি প্লাষ্টিকৰ ডিছ এখনত কিবা খাদ্য খোৱাতকৈ যদি আমাৰ আগৰ পৰম্পৰাবিলাকলৈ যদি ঘূৰি যাওঁ, আমি কাঁহৰ কাঁহীখন আমাৰ ঘৰে প্ৰতি থাকেই, নহ'লেও ষ্টীলৰ কাঁহী এখন প্লাষ্টিকৰ লগত দামৰ বহুত ডিফাৰেঞ্চ নাথাকে, কিন্তু আমি মনটো বান্ধি ল'ব পাৰিলেই হ'ল। উমাবাৰী মজদুৰ মেমৰিয়েল প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰসকলে আজি বিশ্ব পৰিৱেশ দিৱসৰ বৃক্ষৰোপণ কৰিছে। সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চৰ তৰফৰ পৰা তেওঁলোকক বৃক্ষ প্ৰদান কৰা হৈছে। আজি বিশ্ব পৰিৱেশ দিৱসৰ আপোনালোকসকললৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এক বিশেষ দিনটোত আমাৰ উদ্যোক্তাসকলে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে মই তেখেতসকলৰ শলাগ লৈছোঁ। সাম্প্ৰতিক সময়ত আমি মানৱ সভ্যতাটো লাহে লাহে ধ্বংসৰ দিশলৈ গতি কৰিছে। আজি আমি বিভিন্ন প্ৰচাৰ মাধ্যমেই হওক বা বিভিন্ন মাধ্যমত গম পাইছোঁ যে বিশ্বখনৰ জীৱকুলৰ প্ৰতি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটোৰ কাৰণে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ই লাহে লাহে ধ্বংসৰ মুখলৈ গতি কৰিছে। আৰু সেই পৰিৱেশ সৃষ্টি কৰা মূল কিন্তু প্ৰাণীটোৱে হৈছে মানুহ। আমি মানৱসকলে আমাৰ উন্নয়নৰ নামত কিছুমান ধ্বংসকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।